নমস্কাৰ প্ৰিয় বন্ধুসকল, যদি আপোনালোকে জীৱনত সফল হ'বলৈ তথা টকা পইচা সুখ সমৃদ্ধি ঘটিবলৈ বিচাৰে তেনেহ'লে এই 5টা কথা নিশ্চয় মনত ৰাখিব। আহক ভিডিঅ'লৈ আগবাঢ়ো। যদি আপুনি জীৱনত যিকোনো কাৰ্যতে সফলতা পাবলৈ খুজিছে তেনেহ'লে আপোনাৰ বন্ধুবৰ্গৰ মাজত কোন আচল বন্ধু আৰু কোন আচল শত্ৰু সেই বস্তুটো আপুনি চিনি পাব লাগিব। তেতিয়াই জীৱনত আপুনি সফলতা পাব। যদি শত্ৰুজনকে আমি পৰম মিত্ৰ বুলি ভাবি ভুল কৰি থাকোঁ তেনেহ'লে জীৱনত সফলতা নাপাম। গতিকে আমি বন্ধু চিনাৰ এই অভ্যাসটো কৰিব লাগিব। দ্বিতীয়তে, আমি য'ত কাম কৰোঁ সেই চহৰখন কেনেকুৱা, আমি যিখন কৰ্মক্ষেত্ৰত কাম কৰিম তাৰ কৰ্মচাৰীবিলাক কেনেকুৱা, এইবোৰ চালি জাৰি চাই যদি আমি কাম কৰিব পাৰোঁ তেনেহ'লে সফলতা পাম। আৰু লগতে সদায় এইবোৰৰ প্ৰতি আমি সদায় সতৰ্ক হৈ থাকিব লাগিব। তৃতীয়তে, মিতব্যয়ী অৰ্থাৎ মিতব্যয়ী গুণটো অৰ্জন কৰিব লাগিব। কাৰণ আমি যদি আয় ব্যয়ৰ হিচাপ ৰাখিব নোৱাৰোঁ তেনেহ'লে জীৱনত সফলতা নাপাম। আৰু আমাৰ যিমান প্ৰয়োজন তাতকৈ যদি বেছি খৰচ কৰোঁ তেনেহ'লে জীৱনত কেতিয়াও আমি সফলতা নাপাওঁ। গতিকে আয় আৰু ব্যয় আমি বুজিব লাগিব। নিজৰ ইচ্ছাতকৈ নিজৰ প্ৰয়োজনতহে টকা খৰচ কৰিব লাগিব। চতুৰ্থতে, আপুনি চাব লাগিব আপোনাৰ যিকোনো এটা কোম্পানী বা কাৰ্য প্ৰতিষ্ঠান এটাত বছে আপোনাক কেনেকুৱা ব্যৱহাৰ কৰে বা তেওঁ কেনে মানুহক ভাল পায় বা তেওঁৰ কোম্পানীটো বা প্ৰতিষ্ঠানটোক কেনেকুৱা কামৰ দ্বাৰা উন্নতি লাভ কৰিব, এই সকলোবোৰ চাই আপুনি নিজৰ লগতে কোম্পানী বা প্ৰতিষ্ঠানটোৰ উন্নতি কৰিব পাৰিব। পঞ্চমতে, আমাৰ সামৰ্থ্যৰ কথা ক'ব লাগিব। আমি যদি সামৰ্থ্য অনুযায়ী নিজৰ কাম কৰোঁ তেনেহ'লে নিশ্চয় সফল হ'ম। কিন্তু আমি যদি নিজৰ শক্তি অনুযায়ী লগতকৈ বেছি কাম কৰিব যাওঁ তেনেহ'লে বিফল হ'ব লাগিব। গতিকে এইটোও চাব লাগিব আপুনি কি কামত পাৰ্গত, কেনেকুৱা সময়ত কি কাম কৰিব পাৰে, এই সকলোবোৰ চালি জাৰি চালেহে জীৱনত সফলতা পাব। বন্ধুসকল, এয়াই আছিল প্ৰধান 5টা কথা, যিকেইটা কথা হয়তো আপোনালোকে নিশ্চয় ভাল পালে। আৰু যদি ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰটো কৰি দিব। লগতে এনে ধৰণৰ ভিডিঅ' সদায় পাই থাকিবলৈ আৰু মটিভেশ্যনৰ নতুন নতুন কথা জানিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।